কাৰ লোভ লাগিছে টেঙা দেখিলে কাৰ জিভা পানী নোলায় মোৰ নিজৰ ওলাইছে জিভা পানী নমস্কাৰ জনালোঁ সকলোকে। আজি বহুত কাম কৰিম গম পাইছেনে। এয়া শাকৰ তলি উলিয়াইছোঁ ঘৰৰ বাৰীতে। এইকণতে লাও হেদালিৰ তলতেই মই শাকৰ তলি উলিয়াম বুলি কওঁতে ছোৱালীয়ে বন চাফা কৰিলে। মই মানে অকণমান বেমাৰী টাইপৰ মানুহ যে, মোৰ ঘপককৈ কিবাকিবি বেমাৰ হৈ যায়। এইখিনিতে বিলাহীৰ পুলি কেইটামান পচাইছোঁ, মিৰিকা বিলাহী ৰুব লাগিব। এয়া চাওক, তাই বন চাফা কৰি আছে। এইখিনি বন চাফা কৰিলে অকলে অকলে। আৰু পথাৰৰ বাৰীটো কেইটামান খেতি কৰিব লাগিব। যোৱাবাৰ কৰিছিলোঁ, বহুত হৈছিলে। ভোট জলকীয়া, ৰঙালাও, দাংবাদী এইবাৰো কৰিম। গৰুজনী এইখিনি ভাঙিলে তাৰে বেৰ কেইখনমান ইয়াতে লগাই দিম আৰু পুৰণা শাৰী কেইখনমান আছে সেয়াও লগাই দিম। কুকুৰাই নহ'লে খুচৰিব যে, সেইটো কাৰণে কষ্ট কৰিব লাগিব, খেতি কৰিব লাগিব, লাহে লাহে এইফালেও কৰিব লাগিব। তাতে আমাৰ এই ছাগলীকেইজনীক ঘাঁহ দি বান্ধি থৈছোঁ। এতিয়া এৰাল দিবলৈ যাওঁতে ওচৰৰ মানুহ ঘৰতে বৰটেঙা খাম, আপোনালোকক দেখুৱাম দেই। বৰটেঙা ছাগলীলৈও ঘাঁহ কাটিব লাগে, গৰুলৈও ঘাঁহ কাটিব লাগে। এইটো আজি বৰটেঙা খাম দেই। এইটো কাটিম, কাটি হোৱাৰ পাছত যেতিয়া খাম আপোনালোকক দেখাম। আপোনালোকে খালেনে নাই? বৰটেঙা পেটৰ কাৰণে ভাল, পেট চাফা হয়, ছাগলী চব ভাল হয়। গতিকে আপোনালোকে নাই খোৱা যদি খাব। বতৰৰ ফল বতৰত খাবা, এইটো ফল বুলিয়ে কয় টেঙাটো। গতিকে কাটি লওঁ, আপোনালোকক দেখুৱাম, লোভ লগাম দেই। চাব, একদম নিমখ দি দিছোঁ। বেছি হ'ব দেই নিমখ, ইয়াত থৈ দিছোঁ। আমি 3টা মানুহে খাম। ওচৰলৈ আনা, এতিয়া দেখুৱাই দিয়া ওচৰৰ পৰা। ইয়াত জলকীয়া, এতিয়া আমি 3টা মানুহে খাম। কাৰ কাৰ লোভ লাগিছে টেঙা দেখিলে কাৰ জিভা পানী নোলায়? মোৰ নিজৰ ওলাইছে জিভা পানী। দেখুৱাই দে মাইনা, ইও খাব মাকৰ লগত। আৰু সেইফালে সেইগৰাকীয়ে বৰ মাকে নাখায়। তোমাৰ জ্বলা 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 नहीं आराम से वही बन लगा भूल আৰু এই কেমেৰামেনক দেখুৱাই দিছোঁ। আইও, এইগৰাকী ঘৰতে খাইছোঁহি। চাদৰ ধুনীয়া হৈছে, তোৰে মোৰ চাদৰ একেই। ঘৰত থকা মানুহে, আমি কাম কৰি থকা মানুহ। ইমান ধুনীয়াকৈ সাজি কাচি ফুৰিবলৈহে যায়। আমি যেনিবা ঘৰত এনেকৈয়ে থাকোঁ, কাৰণ কেঁচুৱা আছে। এইটো কেঁচুৱা নতুনকৈ বনোৱা ঘৰ, সেইকাৰণে ঘৰটো অলপ জলকীয়া হৈ আছে। এইটো আমাৰ বিকি মাইনা। খোৱা হৈ গ'ল খোৱা দেই, খোৱা। জলকীয়া ধৰিব কেলা। এতিয়া আমি খাই লওঁ। মোৰ এই বাকলি চটা কেনেকৈ ওলালে ইয়াত? নহয়, এয়াহে মই কিবাহে দেখিছোঁ ৰ'দৰ জিলিঙিত। এইফালে পথাৰ আছে। খাই লওঁ, বাই বাই। পাৰিলেই নহয় আমাৰ বৰ পাকৈত দেই। মাকে কৰিবলৈ পাব বুলি ছোৱালীয়ে কিন্তু আগতীয়াকৈ মোক হেল্প কৰে বাৰু দেই, সহায় কৰে। চুকুৱে কেঁচু খাবলৈ বিচাৰি ফুৰিছে। টেঙা খাই আহোঁ মানে মাৰিলেই, খুৰ মাৰিব নাজানে, যেনে তেনে কৰিছে। এয়া গোবৰ লৈছোঁ। শাক পাচলি ৰুলেইতো নহ'ব, গোবৰ জাবৰ দিব লাগিব। এয়া গৰুক যে খেৰ দিওঁ, খেৰ দিয়াৰ কাৰণে খেৰো পৰিছে গোবৰৰ লগত। গোবৰবিলাক দিব লাগিব, খেতি তেতিয়া ভাল হ'ব। কিমান ডাঙৰ খেতি হয় আৰু এইটো ভগৱানে জানিব। এয়া গোবৰ লৈছোঁ। অকল ৰুলেইতো নহ'ব, আমিতো জৈৱিক সাৰ দিয়ে খেতি কৰিব লাগিব।
এনেওতো বিখালী হৈছোৱে, বাকী এইখিনি সাৰ দিয়া দৰৱ খাই খাই মানে ৰাসায়নিক সাৰ দিয়া। তাতে এয়া লৈছোঁ ছাগলীৰ গুটি। ছাগলীৰ গুটি মানে ছাগলীৰ গু, আমি ছাগলী গুটি বুলিয়ে কওঁ। ছাগলী গুটি বেছি দিলে আকৌ খাৰে ধৰে দেই, সেইকাৰণে বেছি নিদিওঁ। গোবৰ বেছি দিম, ছাগলী গুটি কম দিম। এইবিলাককে কৰি থাকোঁ আৰু যিখিনি শাক পাচলি খাওঁ, কিছুমান যিখিনি থ'বলগীয়া কোমোৰা গুটি, দাংবডি গুটি, বিলাহী গুটি, এইবিলাক পচাই থওঁ। পচাই থৈ আকৌ গুটিকেইটা ৰুব লাগিব নহয়। কিছুমান কিনি আনো, যিবিলাক সৰু সৰু লাই শাকৰ গুটি, সেই গুটি এইবিলাক থ'বলৈ নহ'ল। পেলাই দিছোঁ আৰু। এইখিনিতে আকৌ জিকা গুটি কেইটামান লগাইছোঁ। জিকা যেতিয়া ওপৰত বগাব, খালী জেগা আছিলে, মই গৰুৰ গোহালি কৰিম বুলি ৰাখিছিলোঁ, এয়া জিকা গুটি দিছোঁ। এইকণতো জিকা গুটি দিছোঁ, ওপৰত জেং দি দিম বগাব। ধুনুকেইটা শুই আছে, মোৰ ধুনুকেইটা আহিলে। তাৰ মাজতে আকৌ এইকেইটাই আমনি কৰি থাকে নহয়। দানা খুৱাই লৈছোঁ, পথাৰৰ মানে পুখুৰীৰ পুনি অলপ আনি থৈছিলোঁ, নহ'লে বৰ দিগদাৰ কৰি থাকে। মই মাজে মাজে পুনি দিওঁ ইহঁতক খাবলৈ। দানা দিব হ'ল, দানা দিব লাগিব ইহঁতক, পুনিটো খুৱাই লৈছোঁ। ৰেডি কৰি দিলোঁ, দেখিছেনে বাৰু? কি কৰি আছে? এইফালে যাওক। বন উঘালিছোঁ, এইবিলাক লগালোঁ, এইবিলাক চাৰিওফালে পুৰণা শাৰী আছিলে লগাই দিছোঁ। আজি 3 দিন হ'ল, 3 দিনত গুটি সিঁচি শাৰী লগাই দিলোঁ। যদি শাক পাচলি হয় পাছত দেখুৱাম আৰু, নহ'লে মানে আৰু এইবোৰ চব হ'ব, কেলৈ নহ'ব।